নমস্কাৰ সকলোলৈ ওয়েলকাম বেক টু আৱাৰ চেনেল এডুকেট আৰ্মি। সো আজি আমি এটা নতুন টপিক যেহেতু ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামিনেশ্যনটো একদম কাষ চাপি আহিছে। ফাৰ্ষ্টত এনেকুৱা কৰি এতিয়া একদম স্পীডত এনেকুৱা বাঢ়ি আছে হয়নে। চ' তোমালোকৰ বাবে মই এটা ইম্পৰ্টেণ্ট মেথামেটিক্সৰ যি কি কয় এইটো চেম্পল পেপাৰ নহয়, এইটো আচলতে এইটো PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, এইটো এটা ডিছকাছ কৰিম। মষ্ট ইম্পৰ্টেণ্ট হয় আৰু লগতে কমনো পৰি যাব পাৰে, আৰু তোমালোকে যদি প্ৰেক্টিছ কৰিব খোজা ইয়াতকৈ ভাল এটা মানে নোপোৱা আৰু মই ক'ম, কাৰণ এইটো যোৱা পৰীক্ষাত আহি যোৱা হয় ন। চ' সেইটো তোমালোকৰ মানে একদম যে কেনেকুৱা ধৰণৰ কি এক্সামটো মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণটো আহিছে এইটো তোমালোকে একদম গম পাবা এইটোৰ পৰা। চ' এইটো তোমালোকে চাই যাবা, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি তোমালোকৰ লাগে বা তোমালোকৰ নেক্সট কোনটো ছাবজেক্টৰ ওপৰত লাগে, বা তোমালোকৰ ক্লাছ 10ৰ যেতিয়া হাফ ইয়াৰলি তেতিয়া হ'ব HSLC তোমালোকৰ ফাইনেল এক্সাম যেতিয়া হ'ব, তেতিয়া তোমালোকে যদি খোজা যে এনেকুৱা ধৰণৰ মেট্ৰিকতো এনেকুৱা ধৰণৰ লাগে তোমালোকে, চ' তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰি থ'বা আৰু কমেণ্ট কৰিবা। মই নিশ্চয় তেতিয়াও এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম। আৰু মই এইটো যিমান তোমালোকৰ MCQ আছে এতিয়া তোমালোকে চাই যাবা, মিলাবা, তোমালোকৰ কিমানটা মিলে তোমালোকে কৰি চাবা, কিমান মিনিটৰ ভিতৰত তোমালোকৰ হয় এটা MCQ, আৰু 1.5 ঘণ্টাৰ ভিতৰত যদি গোটেইখিনি হৈ যায় চ' বহুত বঢ়িয়া। আৰু লাষ্টত মই যিমান তোমালোকৰ MCQৰ আনচাৰ্ছখিনি লিখি দিছোঁ, আৰু লং কুৱেশ্যনৰো দিছোঁ, এইটো টেনশ্যন ল'ব দৰকাৰ নাই। আৰু এইটো আছামিছ মিডিয়াম প্লাছ ইংলিছ মিডিয়াম দুইটাৰে হ'ব। চ' চাই যোৱা, মই স্ক্ৰল কৰি যাওঁ, আৰু প্লিজ ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। বহুত কষ্ট লাগে এইবিলাক বনাওঁতে হয়নে। চাই যোৱা চাই যাবা দেই। আৰু ত্ৰিভুজ যিটো এই চেপ্টাৰটো ত্ৰিভুজ, ইয়াৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনে বেছিভাগ প্ৰায় অহা দেখা যায়। চ' এইটো তোমালোকে মিছ নকৰিবা। চ' এতিয়া ছেকশ্যন বি, ইয়াৰো আনচাৰ তোমালোকে পাবা PDF-ত পাবা, আৰু PDF-টো এই ভিডিঅ'তে পাবা, এইটো টেনশ্যন নাই। অ'কে, চ' এইখিনি এতিয়া ছেকশ্যন চিত এইখিনি তোমালোকে চাই লোৱা MCQৰ। চ' এতিয়া তোমালোকৰ যিটো মেথামেটিক্স মানে চলিউশ্যন যিমান হেৰি লং এইখিনি চাই যোৱা। দুইটাৰে দিছোঁ মই আছামিছ ইংলিছ, গম পাইছানে। চ' চাই যোৱা, এইটো কিন্তু একদম ইম্পৰ্টেণ্ট হয়। এইখিনি তোমালোকে নোট ডাউন কৰিব পাৰা বা কৰি চাব পাৰা যে কেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰিপেৰেশ্যন চলি আছে। ठीक है, इंग्लिश मीडियम के लिए मैं बोल रहा हूँ अभी, सब अच्छे से प्रिपरेशन करना, 95% चाहिए कि नहीं। চ' ইমানে আজিৰ কাৰণে, বাই বাই। নেক্সট তোমালোকৰ কিহৰ ওপৰত লাগে কমেণ্ট কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মেট্ৰিকৰ কাৰণে। অ'কে, যাতে মেট্ৰিকতো এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকা, আৰু মই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ্ছখিনি দি থাকিম। আৰু ইনষ্টাগ্ৰামতো মোক ফ'ল' কৰিব পাৰা তোমালোকে, এডুকেট আৰ্মি বুলি আছে, চ' সেইটো তোমালোকে ফ'ল' কৰিব পাৰা। চ' বাই বাই।